বাৰ নিজৰ ঘৰৰে কঁঠাল আৰু নাৰিকল পাৰি আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, মই ৰূপে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ আহিলোঁ আৰু বেছি দেৰি নকৰি ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন। বিশ্বকৰ্মা পূজাৰ লগতেই অসমীয়া ভাদ মাহৰ আজি অন্তিমটো দিন হয়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন গাঁৱৰ পৰা আজিৰ অনুষ্ঠানৰ কিছু অংশ ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। বাহনসমূহ ধোৱাৰ পিছতেই এয়া পূজাৰ বাবে ফুল সংগ্ৰহ কৰা হৈছে। আৰু এয়া পূজাৰ বাবে ক্ষীৰ প্ৰস্তুত কৰিবলৈ লোৱা হৈছে। এয়া শৰাইত দিবলগীয়া সকলোবোৰ সামগ্ৰী এনেদৰে ধুই লোৱা হৈছে। আজি বিশ্বকৰ্মা পূজাৰ লগতে বছৰটোলৈ কোনো দুৰ্ঘটনাৰ সন্মুখীন নহওক বুলি বিশ্বকৰ্মাৰ নামত এনেদৰে পাণ তামোল শৰাই আগবঢ়াই এগছি বন্তি জ্বলোৱা হৈছে। পূজা ভাগৰ লগে লগেই এয়া নামঘৰৰ বাবে শৰাই বস্তুবোৰ লৈ যোৱা হৈছে। আৰু নামঘৰটি প্ৰায় ঘৰৰ সন্মুখতেই হোৱাৰ বাবে বহুত সুবিধাই হৈছে। এই নামঘৰটি স্থাপন কৰা বেছিদিন হোৱা নাই, গতিকে তাৰ কাম আৰু অলপ বাকী আছেগৈ। তথাপিও তেওঁলোকে পূজা পাঠৰ কামবোৰ নিয়াৰিকৈ কৰি গৈ আছে নিয়মীয়াকৈ। আৰু এয়া নামঘৰৰ ভিতৰচোৱা। আৰু এয়া নিচেই লগতে লাগি থকা এটি জুৰি। এই জুৰিটিৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে চাই নিশ্চয় ধৰিব পাৰিছে। কিমান ধুনীয়া এই ঠাইখন।
এয়া এজন পাঠক আহি সময়মতে উপস্থিত হৈছেহি আৰু তেওঁৰ ওচৰত আঁঠুৰ কাঢ়ি সেৱাভাগ জনাইছে। আৰু ইয়াৰ লগে লগে পাঠকৰ পাঠ পৰ্ব আৰম্ভ হৈ গৈছে। বৰ্তমান এনেদৰে ভগৱানৰ আসনখন বহুওৱা হৈছে। ইয়াতে এনেদৰে নীতি নিয়মখিনিৰ মাজেৰে চাকি বন্তি গছি জ্বলাই আশীৰ্বাদ লোৱা হয়। এতিয়া সময় হৈছে চাহৰ পৰ্বৰ। এয়া চাহ বিলাই আছে। দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণে পাছে নাৰায়ণ মুখ বলিল বচন অন্তত অৱতাৰো হইব আপুনি জগতত। ভগৱানে কৈছে, এই শিৱ তোকো মই মোতকৈ ডাঙৰ সন্মান দিম। যেনেকুৱা এতিয়া গোটেই মনুষ্যজাতি মোক সেৱা কৰিছে, মই গৈ তোমাৰ গাপৰ দুখত সেৱা কৰি মই সেৱা কৰিম। এইবাৰ আহিছোঁ এয়া শেষৰ পৰ্বটিলৈ, মানে খিচিৰিৰ পৰ্বটি। পাত পঢ়া আদি শেষ হোৱাৰ পিছত খিচিৰি খোৱা হ'ব। গতিকে ৰাইজে হাঁহি ধেমালিৰ মাজেৰে খৰখেদাকে কামত লাগি গৈছে। কাম কৰিছে প্ৰমাণ নহয়, পানী আছে বুলি মই গমেই নাপাওঁ কি কি থোৱা আছে। আৰু এয়া নামৰ সমাপ্তিৰ পিছতেই প্ৰসাদৰ বিতৰণ চলি আছে।
খিচিৰিও হৈ গৈছে আৰু নামঘৰলৈ লৈ গৈ আছে। প্ৰসাদৰ পাছতে এয়া খিচিৰিৰ পৰ্ব। খিচিৰিৰ পৰ্ব শেষ হোৱাৰ লগে লগে আজিৰ দিনটো অনুষ্ঠানৰ সামৰণি পৰিছে আৰু এয়া চাফ চাফাই কাম কাজত লাগিছে। এয়া পাঠকক বিদায় দিয়াৰ মুহূৰ্ত। নিজ নিজ নিয়ম অনুসাৰে সকলোৱে তেওঁক সন্মান জনাই সেৱা লৈ আশীৰ্বাদ লৈছে। আৰু এনেদৰে আজিৰ দিনটিৰ অনুষ্ঠানৰ সফল সামৰণি ঘটিল। এয়া সকলোৱে ঘৰলৈ বুলি উভতিছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টি চাই আপোনালোকে কেনে পালে বাৰু জনাবচোন। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।